Lúc chị gây chụp vào thờ sẽ ra đấy. Nó giờ không có cái gì đâu. Thằng đấy đi. অসম হাই ছেকেণ্ডেৰী কাউন্সিলে লগতে আমাৰ শিক্ষা গুৰুসকল মই সকলোকে আজি এই সমাৰোহলৈ উষ্ম আদৰিছোঁ আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু এইখিনিতে আজি আমাৰ এই অনুষ্ঠানটো আগুৱাই যাব পাৰে সকলোৰে কামনা কৰিছোঁ ধন্যবাদ। ধন্যবাদ মহাশয়। এতিয়া মই আজি অনুষ্ঠানৰ সমন্বয় অতিথি অসম চৰকাৰৰ শিক্ষা বিভাগৰ মাননীয় মন্ত্ৰী ডাক্তৰ ৰমেশ বেগীক অসমৰ জনপ্ৰিয় মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, মোৰ কেবিনেট অধ্যক্ষ অসম চৰকাৰৰ মাননীয় মন্ত্ৰী নন্দিতা কাৰ্য্যেশ্বৰ ডাঙৰীয়া, আমাৰ গুৱাহাটী লোকসভা সমষ্টিৰ মাননীয় সাংসদ বিজেপি ৰাইজা ডাঙৰীয়া, আমাৰ মাজত উপস্থিত থকা সন্মানীয় বিধায়ক সমান্তৰ কাষৰীয়া ডাঙৰীয়া, ছোৱালী ডাঙৰীয়া, সুশান্ত বৰগোহাঁই ডাঙৰীয়া, আসাম হায়াৰ ছেকেণ্ডেৰী এডুকেশ্যন কাউন্সিলৰ অধ্যক্ষ যুগ্ম সহায় বৰুৱা ডাঙৰীয়া আৰু বিদ্যালয় শিক্ষা বিভাগৰ সচিব মাননীয় শ্ৰী শ্বাহনৱাজ চৌধুৰী ডাঙৰীয়া, প্ৰাথমিক শিক্ষা বিভাগৰ সঞ্চালিকা বিদ্যালয় শিক্ষা বিভাগৰ বিষয়াসকল, ইয়াত উপস্থিত হোৱা অসম চৰকাৰৰ সমগ্ৰ শিক্ষাৰ অধীনত আৰু স্কুলৰ কৰ্মৰত শিক্ষাভিত্তিক শিক্ষক শিক্ষয়িত্ৰীসকল, আপোনালোকৰ পৰিয়ালৰ লগত অহা পৰিয়ালৰ ব্যক্তিসকল, উপস্থিত সাংবাদিক Sung thada ka eh kanana ka tuloy. Kada ida Dubai da chilai doi bidik kanana hamsan lalai doi. আজি আমাৰ সকলোৰে বাবে এটা ডাঙৰ প্ৰাপ্তি Ham da ba mali da. Au jikde jara ni da ba mu gyare. Jamar da me muja jata hai da de da. এই প্ৰাপ্তিৰ কৃতিত্ব আমি প্ৰমাণ কৰিব লাগিব আজি অসমৰ মাননীয় মুখ্যমন্ত্ৰী আৰু ইয়াৰ আগৰ অসমৰ শিক্ষামন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। তেখেতৰ বৰিষ্ঠ নেতৃত্বত 2012 চনৰ মে' মাহত অসমত প্ৰথমবাৰৰ বাবে টেট শিক্ষকৰ নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ হৈছিল আৰু ঠিকাভিত্তিক সমগ্ৰ শিক্ষাৰ অধীনত ঠিকাভিত্তিক টেট শিক্ষকৰ নিযুক্তি আৰম্ভ হৈছিল। পৰৱৰ্তী পৰ্যায়ত যেতিয়া আমাৰ শিক্ষকৰ সংখ্যা কম আছিল, অভাৱ আছিল, তেখেতৰ নেতৃত্বতে ষ্টেট স্কুল ৰাজ্য চৰকাৰৰ দ্বিতীয় বাজেটৰ অধীনত ষ্টেট স্কুল ঠিকাভিত্তিক শিক্ষকৰ পদ সৃষ্টি কৰা হৈছিল। আৰু আপোনালোক যিসকল টেট শিক্ষক বুলি জনাজাত, আপোনালোক সকলোকে মানুহে টেট শিক্ষক বুলি কয়, কিন্তু আমি জানো আপোনালোক ঠিকাভিত্তিক শিক্ষক। এই টেট শিক্ষকসকলে 2012 চনৰ পাছত অসমৰ বিদ্যালয় শিক্ষাত এটা অভূতপূৰ্ব গুণগত কোৱালিটেটিভ পৰিৱৰ্তন গাঁৱৰ বিভিন্ন অভিভাৱক মোৰ ওচৰলৈ আহে। আমাৰ টিচাৰৰ ৰেচনেটাইজেশ্যন হৈ আছে, গধূলিকৰণ হৈ আছে, স্কুলৰ এমাউণ্টিফিকেশ্যন হৈ আছে। গাঁৱৰ অভিভাৱকসকলে মোৰ ওচৰত এটাই অনুৰোধ কৰে, ছাৰ টিচাৰ ব্যৱস্থা কৰিলেও আমাক টিচাৰজনে দিয়াৰ পৰা নিদিব ছাৰ। এই আপোনালোকে 2012 চনৰ পৰা গুণগত শিক্ষা আপোনালোকে প্ৰদান কৰি অসমৰ বিদ্যালয় শিক্ষাত এক সম্পূৰ্ণ পৰিৱৰ্তন আনিবলৈ সক্ষম হ'ল। তাৰ কাৰণে মই অসম চৰকাৰৰ শিক্ষা বিভাগৰ পৰা আপোনালোক সকলোকে মোৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ, মই কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। অসমৰ বিদ্যালয় শিক্ষা এক বৃহৎ বিভাগ। আমি 50 লাখ ছাত্ৰ ছাত্ৰীক শিক্ষা প্ৰদান কৰোঁ আৰু
খালি পদসমূহৰ জৰিয়তে আমি প্ৰায় 2,30,000 শিক্ষক কৰ্মৰত 2,30,000 শিক্ষকক আমি ৰেজিষ্টাৰ বহীৰ জৰিয়তে ক'ৰবাত খাতা এখনত আমি আপোনালোকৰ ডাটা মেইনটেইন কৰাটো সম্ভৱপৰ কথা নহয়। আছে কেনে আছে ইয়াৰ ব্যৱস্থাপনা এটা গঢ়ি তোলাটো ডিঅ অফিচবিলাকৰ জৰিয়তে সম্ভৱপৰ নহয়। সেইকাৰণে আধুনিক প্ৰযুক্তিৰ সহায় লৈ আমি